নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকলক স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো খবৰ, তিনিদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু যোৰহাটত উপস্থিত আৰু বিমানবন্দৰত উষ্ম আদৰণি জনাইছে ৰাজ্যপাল মুখ্যমন্ত্ৰীয়ে। তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। যোৰহাট বিমানবন্দৰত ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল গোলাপ চন্দ্ৰ কাটাৰিয়াৰ। উল্লেখযোগ্য যে কাজিৰঙা গছ উৎসৱত মুখ্য অতিথিৰূপে অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ লগতে তেওঁ এই ভ্ৰমণকালতেই গুৱাহাটীত মিছন মাউণ্ট কাঞ্চনজংঘা 2023 উদ্বোধন কৰিব। তদুপৰি ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 75 বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা অনুষ্ঠানতো শুভবৰ্ধন কৰিব। এই অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ উপৰিও উপস্থিত থাকিব ভাৰতৰ মুখ্য ন্যায়াধীশ DI চন্দ্ৰচূড়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ কাটাৰিয়া, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু, অসমৰ ৰাজ্যপাল গোলাপ চন্দ্ৰ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। খবৰ অনুসৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে বিশেষ বায়ুসেনাৰ বিমানেৰে যোৰহাটলৈ যাব আৰু তাৰ পিছত আজি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৌৰা বনাঞ্চলত কটাব। পৰৱৰ্তী খবৰ, মোদী চৰকাৰৰ 10 লাখ চাকৰি 13 এপ্ৰিলত চাকৰি প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। ইফালে বিৰোধী শাসক পক্ষক প্ৰায়ে কটাক্ষ কৰি আহি আছে। ইয়াৰ মাজতে ওলাইছে চৰকাৰী চাকৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰিব নিযুক্তি পত্ৰ। 13 এপ্ৰিলত দেশৰ প্ৰায় 45খন ঠাইত এই নিযুক্তিৰ পত্ৰ বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী নেতা। প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৭১,০০০ খালী পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াৰ বেছিভাগ হ'ব ৰেল মন্ত্ৰালয়ৰ নিযুক্তি পত্ৰ। ৰেল মন্ত্ৰালয়ত ৫০,০০০ পদ পূৰণ কৰা হ'ব। ইয়াৰ উপৰি ডাক বিভাগ আৰু বিত্তীয় সেৱা বিভাগৰ খালী পদসমূহতো নিযুক্তি দিয়া হ'ব। মোদী চৰকাৰে ঘোষণা কৰিছে যে এই বছৰৰ শেষলৈকে 10 লাখ লোকক চৰকাৰী চাকৰি দিয়া হ'ব। এই ঘোষণা মোদীয়ে বিগত বৰ্ষৰ ধনতেৰছত কৰিছিল। দেশত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। আকৌ এবাৰ কৰোনাৰ আক্ৰমণৰ সংখ্যা ইতিমধ্যে বৃদ্ধি পাইছে। সাৱধান হওক। দেশত পুনৰ বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। 24 ঘণ্টাতে আক্ৰান্ত 5,335 গৰাকী লোক। 7 মাহৰ অন্তত অধিক লোক আক্ৰান্ত কোভিডত। এই পৰ্যন্ত দেশত আক্ৰান্ত 25,587 গৰাকী লোক। সৰ্বাধিক কোভিড আক্ৰান্ত ৰোগী কেৰালাত। দেশত দৈনিক পজিটিভিটিৰ হাৰ 3.32%। সাপ্তাহিক পজিটিভিটিৰ হাৰ 2.89%। সংক্ৰমণৰ হাৰক লৈ শংকিত দেশৰ স্বাস্থ্য বিভাগ। মাস্ক নিপিন্ধাৰ বাবে সংক্ৰমণ বৃদ্ধি হোৱা বুলি দাবী চিকিৎসকৰ। 25% অতিক্ৰম দিল্লীত কোভিড পজিটিভিটিৰ হাৰ। এটা দিনতে দিল্লীত আক্ৰান্ত 509 গৰাকী লোক। 1 বছৰ 3 মাহৰ পাছত দিল্লীত সৰ্বাধিক আক্ৰান্ত কোভিডত। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ নিতৌ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। চিনেমাৰ নামত নগ্নতা আৰু যৌনতা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। OTT প্লেটফৰ্মত নগ্নতা আৰু যৌন প্ৰচাৰ বন্ধ হ'ব লাগে। চিনেমাৰ নামত নগ্নতা আৰু যৌনতাৰ প্ৰচাৰ বন্ধ হ'ব লাগে। OTT প্লেটফৰ্মত নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ কৰা দাবী সলমান খানৰো। মই কেতিয়াও এনেকুৱা চিনেমাত অভিনয় কৰা নাই। OTT প্লেটফৰ্মটো চেন্সৰ বৰ্ডৰ প্ৰয়োজনীয়তা আছে। এইসমূহ মাধ্যমত কেৱল বয়োজ্যেষ্ঠ লোকেই নাচা, শিশু কিশোৰ কিশোৰীয়েও এইসমূহ ছবি চায়। OTTত মুক্তি লাভ কৰিবৰ বাবে চেন্সৰ বৰ্ডৰ প্ৰশিক্ষণৰ মাজেৰে আহিব নালাগে, যাৰ বাবে প্ৰযোজকৰ নিজৰ ইচ্ছানুসৰি চিনেমা মুক্তি দিব পাৰে।
জনগণদি সিনেমার প্রচারক লৈ বলিউডের ভাইজান সলমান খানের মন্তব্য। পরবর্তী খবর, এনআরসির দুর্নীতির বিরুদ্ধে প্রধানমন্ত্রীলৈ পত্র। কেলেঙ্কারির বিরুদ্ধে উচ্চরুজি কৰিবলৈ এপিডব্লিউ প্রধানমন্ত্রীলৈ পত্র। এনআরসির দুর্নীতির বিরুদ্ধে প্রধানমন্ত্রীলৈ পত্র। এনআরসির দুর্নীতির তদন্ত দাবি করে এপিডব্লিউর প্রধানমন্ত্রীলৈ পত্র। পত্ৰত এনআরসির দুর্নীতির তদন্ত নোহোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই এনআরসির দুর্নীতির 2টা গোচৰ দিছিল। আজি পৰ্যন্ত CIDত গোচৰটো ৰুজু হোৱা নাই। কেগৰ প্ৰতিবেদনটো এনআরসিত 300 কোটি টকাৰ খেলিমেলি কথা কোৱা হৈছিল। এনআরসির দুর্নীতির বিরুদ্ধে প্রধানমন্ত্রীলৈ পত্র প্রেরণ। রাজ্যবাসীক 5টা ভাল খবর দিলে ডক্টর হিমন্ত বিশ্ব শর্মায় আৰু শিক্ষিত নিবনুৱাক 2 লাখ টকাৰ পৰা 5 লাখ চিকিৎসাৰ ব্যয়ত সহায় কৰিব ডক্টর হিমন্ত বিশ্ব শর্মায় এই বুলি মন্তব্য কৰিছে। আৰু লগতে ৰাজ্যবাসীক 5টা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মায়। নিবনুৱাক 2 লাখ টকাৰ সাহায্যৰ পৰা 5 লাখ টকাৰ চিকিৎসা ব্যয় লৈ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত। রাজ্যৰ 30 লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা দিব হিমন্ত চৰকাৰে। আত্মসহায়ক গোটৰ মহিলাক ব্যৱসায় কৰিবলৈ টকা দিব চৰকাৰে। অসমৰ নিবনুৱা যুৱক যুৱতীকো 2 লাখ টকাৰ সাহায্য দিব চৰকাৰে। নিবনুৱা যুৱক যুৱতীয়ে বেংকক দিব নালাগে কোনো গ্যাৰাণ্টি। আত্মসংস্থাপনৰ পথ ল'বলৈ নিবনুৱা যুৱক যুৱতীক এই টকা দিব চৰকাৰে। অৰুণোদয় আঁচনিৰ পৰিসৰো বৃদ্ধি কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 35 লাখ মহিলাক অৰুণোদয় আঁচনিৰ ধন দিয়াৰ লক্ষ্য চৰকাৰৰ। প্ৰতি মাহে 14,000 টকাকৈ লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈও বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। দমেৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীক দিয়া হ'ব 5 লাখ টকাৰ চিকিৎসা সেৱা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ব্যক্তিগত বা চৰকাৰী হাস্পাতালত লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা ব্যয়।